এটা লোকেশ্যনত বৰ্তমান বহুত জাৰ্কিং হৈ আছে। বজাৰতে যাই আছোঁ এতিয়া। আগত আছে ইয়া গাড়ী। লাইন হৈ গেলা ইবাৰে হ'ব চাওক আমি এতিয়া বিড়ি খাই আছোঁ। এইফালে আছে মদাহী কাটিয়া চেৰা কাটিয়া এইটো ডাঙৰ মদাহী আই এম হেড মদাহী। মানে গীত বাজাই আছে আৰু দুখনকে ৰিক্সা আছে হয়তো গমেই পাইছে আপোনালোকে। গতিকে আৰু এইফালে ভাই বন্ধুসকল আছে। গতিকে আৰু বিৰি টানি আছে ধৰি লওঁ আৰু চব চাই আছে। এইফালে ফেমাছ মানে থানেশ দা আৰু লগতে আৰু এইফালেতো ডেন্স চলি আছে লগাই দিয়া হৈছে। বাটৰে শেষতে মানে ধুনীয়া এটা নাইচ চং। আৰু এইফালে মই যাই আছোঁ ইফালে থানেশ দাৰ ওচৰত ডেন্সিং চলি আছে। এইফালে চাওক আৰু মানে গীটাৰ আৰু সৰু পাতা কি বুলি না কয় মানে এটা সৰু আছে সৰু গীটাৰ বুলি না কওঁ মই। ধৰি লওঁ তাৰে মাজত এটা গীটাৰ বুলি জানো আৰু এটা তাৰকে গীটাৰৰ মানে সৰু কি বুলি না কয় এতিয়া মই এইটো নাজানো। গতিকে আপোনালোকে কমেণ্ট কৰি পেলাই কৈ দিব। তুমি আহিলে নামে বুকুৰে হাও তুমি নহ'লে উকা উকা মোৰ ফাগুন বাতৰি শিকোতে বাট চাই তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাতৰি শিকোতে বাট চাই তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাতৰি তুমি নহ'লে তুমি আহিলে এতিয়া মই এতিয়া যাই আছোঁ ঘৰ। গতিকে আপোনালোকে এইটো ৰাস্তালৈকে যাই আছোঁ। মই ধৰি লওঁ বেটাৰী ৰিক্সাত পিছফালে আজি উঠছোঁ আধা চিঙি চলাই আছে আমাৰ ৰিক্সা। গতিকে মই আগফালে চাই লওঁ কেৱল বুগুৰি গছ আৰু এইফালে আগতেও আছে খানখোৱা এটা প্লেচ আহিব যদি মন আছে। গতিকে আপোনালোকে মোক কণ্টেক্ট কৰক। গতিকে ধুনীয়াকৈ এটা যাই আছোঁ। এই চাওক চিনাৰী নাজাৰা মানে ভিউ দেখা এটা মানে হান্দাৰ চলি আছে। আৰু এইফালে বেয়া নাপাবি লাই কাটি দিম চিন্তা নকৰিবি। আৰু আছোঁ এইফালে যাই আছোঁ মই মানে ইডাল ৰাস্তাতে আৰু ধৰি লওঁ বগৰী গছৰ মাজে যাই আছোঁ। যিহেতু আমি থোৰা গাড়ীখন বাবলিং হৈ আছে মানে। আৰু পিছফালে আগফালে চাওক মানে গোটাই অমিতা বাগান। এইটো হৈছে অমিতাৰ বাগান। আৰু মই এতিয়া নদীৰ কাষে যাই আছোঁ ৰিক্সাত উঠি পেলাই। বাৰু চলোৱা নাই আধা চিঙে চলাই আছে। আৰু তাৰ লগতে এইফালে নদীখন আছে মানে চাৰবনৰ সৈতে আৰু কুহুৱা বনো ফুলি আছে। আৰু তাতে তেল ফুৰকি গছ মানে ফুলি আছে নদীৰ পাৰত। আৰু এইখন মানে কুহুৱা বনৰ গছ মানে কুহুৱা বন নাই এতিয়া। আৰু এতিয়া যাই আছোঁ আধা চিঙৰ লগত নেকি এইয়া চাওক চলাই আছে মানে। আৰু এইফালে চাওক এতিয়া আমি অলপ পিছতে মানে হাৱাই উঠিম। আৰু এইটো সোণালী ধানবোৰ মানে কাটি কুটি মানে চাফাই হৈছে। আৰু আধা আঠি মানে উঘাব বাকী এটা মুঠি আমাৰ ফালে মুঠি বান্ধি থোৱা বুলি না কয়। কিন্তু চাৰবনৰ আঁৰত মানে এতিয়া এইফালে চাওক বঢ়িয়া নাজাৰা এটা শ্বট পাব। গতিকে আৰু এইফালে ইমান ধুনীয়া এখন নৈ আছে আমাৰ বসনতে সিদিনা কয়। গতিকে আৰু আমাৰ পথাৰত এতিয়া মুঠি নিখন আছে। আৰু লগতে আমাৰ ভাইৰে এখন ককাইদেউ ৰিক্সাখন আহি আছে। আমি ভাই ককাই মানে আহি মানে পিকনিক খালোঁ
আৰু পিছতো মানে স্কুটিখন আছে এই হাৱে চাওক এই হাৱে উঠিমেই এই আগত এখন মানে আগত গেল এই হাৱে উঠিলোঁ আমি তহঁতে